নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? ইয়াত অপশ্যন দিয়া আছে 4টা। 1 নম্বৰ হৈছে ব্ৰহ্মপুত্ৰ, 2 নম্বৰ হৈছে গোমতী, 3 নম্বৰ হৈছে গংগা আৰু 4 নম্বৰ হৈছে নীল নদী। ইয়াৰে উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ 1 নম্বৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াত অপশ্যন 4টা দিয়া আছে। 1 নম্বৰটো হৈছে নীল নদী, 2 নম্বৰটো হৈছে কোচি নদী আৰু 3 নম্বৰটো হৈছে ব্ৰহ্মপুত্ৰ আৰু 4 নম্বৰটো হৈছে গংগা নদী। ইয়াৰ ভিতৰত 4 নম্বৰ গংগা নদীটো শুদ্ধ। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত কেইখন ৰাজ্য আছে? ইয়াৰে 4টা অপশ্যন দিছে। 1 নম্বৰটো হৈছে 28খন, 2 নম্বৰটো দিছে 29খন আৰু 3 নম্বৰটো দিছে 36খন আৰু 4 নম্বৰটো দিছে 15খন। ইয়াৰে উত্তৰটো হৈছে 1 নম্বৰ 28খন। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে উত্তৰ প্ৰদেশ, 2 নম্বৰটো হৈছে মহাৰাষ্ট্ৰ, 3 নম্বৰটো হৈছে ৰাজস্থান আৰু 4 নম্বৰটো হৈছে মধ্যপ্ৰদেশ। ইয়াৰে ভিতৰত 3 নম্বৰ ৰাজস্থান সেইটো শুদ্ধ উত্তৰ। এইবাৰ 5 নম্বৰটো হৈছে ভাৰতৰ বৃহত্তম জনসংখ্যা থকা ৰাজ্য কোনখন? ইয়াত 4টা অপশ্যন দিয়া হৈছে। 1 নম্বৰটো হৈছে উত্তৰ প্ৰদেশ, 2 নম্বৰটো হৈছে মহাৰাষ্ট্ৰ, 3 নম্বৰটো হৈছে ৰাজস্থান আৰু 4 নম্বৰটো হৈছে মধ্যপ্ৰদেশ। ইয়াতে উত্তৰটো হৈছে 1 নম্বৰ উত্তৰ প্ৰদেশত আটাইতকৈ জনসংখ্যা বেছি। 6 নম্বৰ প্ৰশ্নটো হৈছে এছিয়া মহাদেশত কিমানখন দেশ আছে? ইয়াৰে ভিতৰত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে 69খন, 2 নম্বৰটো হৈছে 48খন আৰু 3 নম্বৰটো হৈছে 37খন, 4 নম্বৰটো হৈছে 44খন। ইয়াৰে ভিতৰত 2 নম্বৰ 48খনটো শুদ্ধ। 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে 195, 2 নম্বৰটো হৈছে 295, 3 নম্বৰটো হৈছে 185, 4 নম্বৰটো হৈছে 166। ইয়াৰে ভিতৰত 1 নম্বৰ 195টো শুদ্ধ। 8 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষাৰ ক্ষেত্ৰত কোনখন দেশ প্ৰথম নম্বৰত? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে আমেৰিকা, 2 নম্বৰটো হৈছে জাপান, 3 নম্বৰটো হৈছে ইউৰোপ, 4 নম্বৰটো হৈছে কানাডা। ইয়াৰে ভিতৰত শিক্ষাৰ ক্ষেত্ৰত 2 নম্বৰ জাপান সকলোতকৈ ওপৰত। 9 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সবাতোতকৈ শক্তিশালী দেশ কোনখন? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে জাপান, 2 নম্বৰটো হৈছে ইউৰোপ, 3 নম্বৰটো হৈছে আমেৰিকা, 4 নম্বৰটো হৈছে কানাডা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ আমেৰিকা। 10 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত কিমান ভাষা কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো দিয়া আছে 2000টা, 2 নম্বৰটো দিয়া আছে 3000টা, 3 নম্বৰটো দিয়া আছে 4000টা আৰু 4 নম্বৰটো দিয়া আছে 5000টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ 5000টা ভাষা কোৱা হয়। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কিমানখন জিলা আছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে 605খন, 2 নম্বৰটো হৈছে 650খন, 3 নম্বৰটো হৈছে 700খন, 4 নম্বৰ অপশ্যনটো হৈছে 726খন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ 726খন জিলা আছে। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে নিজৰ সূৰ্য বনাইছে? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে আমেৰিকা, 2 নম্বৰটো হৈছে ব্ৰাজিল, 3 নম্বৰটো হৈছে চীন, 4 নম্বৰটো হৈছে জাপান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ চীন শুদ্ধ। 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কোনখন ৰাজ্যক স্বৰ্গ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে জম্মু কাশ্মীৰ, 2 নম্বৰটো হৈছে ঝাৰখণ্ড, 3 নম্বৰটো হৈছে অসম আৰু 4 নম্বৰ অপশ্যনটো হৈছে বিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ জম্মু কাশ্মীৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে তাজমহলৰ ভিতৰত কিমানটা কোঠা আছে?
ইয়াৰে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে 105টা, 2 নম্বৰটো হৈছে 120টা, 3 নম্বৰটো হৈছে 130টা, 4 নম্বৰটো হৈছে 145টা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ 120টা কোঠা আছে। 15 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সবাতোতকৈ ওচৰৰ গ্ৰহ কোনটো? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে শনি, 2 নম্বৰটো হৈছে বৃহস্পতি, 3 নম্বৰটো হৈছে শুক্ৰ গ্ৰহ, 4 নম্বৰ হৈছে বুধ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ 3 নম্বৰ। 16 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। মঙ্গল গ্ৰহ, 2 নম্বৰটো হৈছে শনি, 3 নম্বৰটো হৈছে বৃহস্পতি, 4 নম্বৰটো হৈছে শুক্ৰ গ্ৰহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ শুক্ৰ গ্ৰহ। ইয়াক মৰ্নিং ষ্টাৰ বুলি কোৱা হয়। 17 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে শনি, 2 নম্বৰটো হৈছে বুধ গ্ৰহ, 3 নম্বৰটো হৈছে বৃহস্পতি আৰু 4 নম্বৰটো হৈছে শুক্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ বুধ গ্ৰহ। 18 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো? ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ হৈছে মঙ্গল গ্ৰহ, 2 নম্বৰটো পৃথিৱী গ্ৰহ, 3 নম্বৰটো শনি আৰু 4 নম্বৰটো হৈছে বৃহস্পতি গ্ৰহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 বৃহস্পতি গ্ৰহ আটাইতকৈ ডাঙৰ গ্ৰহ। 19 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত কিমান বছৰ ধৰি ব্ৰিটিছৰ অধীনত আছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। 1 নম্বৰটো হৈছে 100 বছৰ, 2 নম্বৰটো হৈছে 200 বছৰ, 3 নম্বৰটো হৈছে 300 বছৰ আৰু 4 নম্বৰটো হৈছে 400 বছৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ 200 বছৰ ধৰি ব্ৰিটিছৰ অধীনত আছিল। এইবাৰ 20 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰটি প্ৰশ্ন। প্ৰথমবাৰৰ বাবে ভাৰতত জাতীয় সংগীত কেতিয়া গোৱা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। 1905 চনত, 2 নম্বৰ 1908 চনত, 3 নম্বৰ 1911 চন আৰু 4 নম্বৰ হৈছে 1947 চন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3টো 1911 চনত গোৱা হৈছিল।